আমি নলবাৰী ষ্টেচনত এতিয়া ট্ৰেইনত যাম ক'ত যাম দেখাই আছোঁ ভিডিঅ'ৰ জৰিয়তে এনেদৰে ঘৰলৈ গৈ আছোঁ মাহঁত মাহীহঁত চববিলাক আহিছোঁ এয়া ষ্টেচনলৈ ট্ৰেইন কেইটাত আছে 10:45 ট্ৰেইন আছে কেইটা হ'ল 10:30 হ'ল নি হেল্ল' ফ্ৰেণ্ডছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ আৰু মোৰ ভিডিঅ'বোৰ এনেদৰে চাই যাব বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ তো চাব ক'ত যা দেখাই আছোঁ এইটো মামা এইবিলাক এইটো মামাৰ ছোৱালী এইটো বাবু হাই দিয়া এইটো মাহীৰ ছোৱালী এইটো আমাৰ গুণগুণ তো এনেদৰে টিপত গৈ আছোঁ অকণমান ফুৰিবলৈ তো ঠিক আছে এতিয়া বাজি গ'ল 10:30 আৰু এতিয়া আমি গৈ আছোঁ 10:45 ট্ৰেইন আহি পাব ৰঙীয়া পালে ঠিক আছে তাতে গৈ লগ পাইছোঁ ক'ত যা দেখাইছোঁ ভিডিঅ'টো শেষ কৰিলে চাই থাকিব আহি গ'ল ট্ৰেইন কেই নম্বৰ আমাৰ ডিব্ৰুগড় হাওৰা তাই ঘৰ তই বহা এতিয়া এনেদৰে ট্ৰেইনত মজাকৈ বহি ল'লোঁ আৰু এনেকৈ গৈ আছোঁ আপোনালোকে চাই থাকিব মাজে মাজে দেখাই থাকিম ক'ত গৈ আছোঁ ভিডিঅ'টো চালেহে গম পাই থাকিব বহুত মানুহ আছে এতিয়া ফাইনেলি আহি পাই গ'লোঁ ক'ত গৈ আছোঁ এতিয়া গম পাব আপোনালোকে আৰু এতিয়া দেখিছে নেকি পিম্পলছ এটা ওলাইছে মানে ক'ৰবাত আহিব লাগিলে মানে কিবা নহয় কিবা ওলাবই মুখখনত ৰিক্সাত যাবা বাই বাই গোটেইকেইটা ফুৰিব নাই এইখনত এতিয়া যাম য'ত যাবলৈ আহিছোঁ তালৈ গৈ আছোঁ এইখন হৈছে আমাৰ জাৰ্ণি নধৰিব ন সেইখন ৰিক্সাত একচুৱেলি গোটেইকেইজনক নধৰিলে তাৰ কাৰণে আমি মামী ছোৱালী মই বেলেগ এখন ৰিক্সাতে গৈ আছোঁ আৰু এতিয়া গৈ কিনে তাতে লগ পাইছোঁ লেটছ গো এতিয়া ফাইনেলি যিটো ঠাইত আহিম বুলি ইমান টাইম কৈ আছিলোঁ সেই ঠাইটো পাই গ'লোঁ ধূপ ল'লোঁ আৰু তাত এতিয়া এনেকৈ ল'লোঁ দোকান এখনত দোকান ঢেৰ আছে এইবিলাক ল'ব পাৰিব দোকান ইয়াতে এখনতে লৈ লৈছোঁ আৰু এতিয়া আহিলোঁ ইয়াতে ধূপ কাঠি লগাবলৈ ধূপ কাঠি লগাই লওঁ তাৰপিছত এনেদৰে ভিতৰকেইটা গৈ আছোঁ ভিতৰত ভিডিঅ' কৰিব দিনে নাজানো তো তাৰ কাৰণে দূৰৰ পৰা ভিডিঅ'টো কৰি দিছোঁ অকণমান দেখাই আছোঁ এনেদৰে অকণমান ভগৱানৰ কথা কৈ আছে তো এনেকৈ শুনি আছে মানুহবোৰে তো আমি এনেকৈ চাকি ধূপ লগাই দিলোঁ কমপ্লিট কৰিবলৈ দেখাই লিখাই নাই পৰীক্ষা মন্দিৰ এনেদৰে প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া
এতিয়া গৈ আছোঁ বাহিৰলৈ। তো গোটেইবিলাক হৈ গ'ল। সঁচাকৈ আহিব হ'লে বহুত বেছিয়ে ভাল লাগে। মন্দিৰ বোলা বস্তুটো এনেও ভাল লাগে। তো এনেদৰে ইয়াতে গছত এনেদৰে গছত ইয়াতে গামোচা বান্ধিব পাৰিব। কয় যে 3টা গাঁঠি মাৰি এনেদৰে আপোনালোকে যদি 3টা উশাহ নোলোৱাকৈ গাঁঠি ল'ব পাৰে, আপোনাৰ মনৰ যি ইচ্ছা থাকে এইবিলাক পূৰণ হয় বুলি কয়। আগতে বান্ধিছোঁ, আজি বাৰু মই এতিয়া বন্ধা নাই। এনেদৰে আমি ঘূৰি আহিলোঁ আৰু এতিয়া অকণমান চাওঁ ইয়াৰ পৰিৱেশটো। আগতে আহিছিলোঁ, তথাপিতো মানে মাইনাও আহিছিলে, তো মামীৰ তলত আহিলোঁ এয়া অকণমান এনজয় কৰিবলৈ। ঘৰতনো থাকি কি কৰিম, তাৰ কাৰণে আহিলোঁ আৰু তেনে ভাবিলোঁ অকণমান ব্লগত আপোনালোক দেখাই দিওঁ। তো যোনবিলাক কাৰণে আহিব ভাল লাগে, তো প্ৰায় মানুহ চাগে আহিছে, তো আৰু আহিব মন থাকিলে আহিব পাৰিব, ভাল লাগে চাগে। তো দেখাইছোঁ ভিডিঅ'ৰ জৰিয়তে ইয়াৰে চিনাৰিবিলাক। ইয়াতে কাৰোবাৰ ফুড খাব থাকিব মন থাকিলে ইয়াতে টিকেট কাটি ল'ব পাৰে। ডাঙৰৰ 40 আৰু সৰু 30 কৰি ইয়াতে কাউণ্টাৰত লৈ ল'ব। মই দেখাই আছোঁ ইয়াতে এইটো কাউণ্টাৰ কাৰ্যালয়, ইয়াতে ভোগ প্ৰদান কৰে। সেয়া পঢ়াইবিলাক দেখিছেনে? এনেদৰে পূৰা এনজয় কৰিছে ইহঁতে। কিন্তু ৰ'দটো একেবাৰে বহুত চোকা ৰ'দ দিছে। ইয়াতে মই ফটো এটা উঠি লওঁ, ময়ো ভাবিলোঁ। বহুত ধুনীয়াকৈ মন্দিৰটো বনাইছে। এয়া আছে ছোৱালী দেখিছে দৌৰি আছে। এতিয়া গৈ আছোঁ আমি সেই পকন্দা গছ এডালৰ ওচৰলৈকে। গোটেইবিলাক আমি এনেদৰে খোজকাঢ়ি গৈ আছোঁ। অকণমান আহিব লাগে মন্দিৰটোৰ পৰা। তো ৰ'দ বহুত চোকাকৈ ৰ'দ আহিছে, সেইটো দেখাম ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে। আজি মন্দিৰত অহা বিশেষ কাৰণটো আপোনালোক কোৱাই হোৱা নাই এতিয়ালৈকে। তো আজি আহিলোঁ এইকাৰণে, মামা মামী এনিভাৰ্চাৰী আছিলে। চ' মামাহঁতে আমি যিহেতু নলবাৰীত গৈছিলোঁ, তো মামাহঁতে আমাকো লগ ধৰিলে, তেনেকৈ মাহীহঁতো আহিলে। তো গোটেইবিলাক লগ হৈ কিনে আমি মন্দিৰলৈকে আহিলোঁ, যিহেতু সেইদিনা দিনটো মন্দিৰলৈকে আহিব লাগে। ইয়াতে এনেদৰে গামোচা বান্ধিব মামীয়ে আৰু ইয়াতে পৰিক্ৰমা কৰিম মই। একেবাৰে ঠাণ্ডা জেগা, ইয়াতে বহি থাকিবলৈ মন যায়। তো ট্ৰেইনত মজা নাই। মামী ক'ত গ'ল? ফটো এটা ফটো উঠাই দিবিচোন মই। ইয়াতে এতিয়া মামা মামীয়ে গামোচা বান্ধিব আৰু মই ভিডিঅ'ত অকণমান আপোনাক দেখাবলৈ চেষ্টা কৰিম। দেখিছে দেখিছে গামোচা কাটি আছে। গামোচা বান্ধিলে বাবু মই এতিয়া গোলগাপ্পে খাম। মই একদম ইমান ভোক লাগিছে, মানে থাকিব পৰা নাই, ভোক লাগিছে। চ' অকণমান কিবা ঠাণ্ডা ঠাণ্ডাই খাই দিওঁ, উপায় নাই। ইয়াতে দোকান নাই। ভাবিছিলোঁ বিস্কুট খাম বুলি, বিস্কুটৰ দোকান নাই, বন্ধ এতিয়া দোকান। এই हो गया गोलगप्पे। খাবলৈ গোলগাপ্পে ইয়াতে মানে বিস্কুট দোকান একেবাৰে বন্ধ, তাৰ কাৰণে খাই দিওঁ এতিয়া গোলগাপ্পে। ভোকটো নমৰে, বাট তথাপিতো ইয়াতে আহি এটা বস্তু দেখিলোঁ। বস্তুটো মানে দেখি কিনে ভাবিলোঁ অকণ কেমেৰাৰ জৰিয়তে আপোনালোকক দেখাই দিওঁ। মানে ইমান ধুনীয়া
বহুত বেছি ভাল লাগিছে। তো তাৰ কাৰণে আপোনাক দেখাই আছোঁ ৰ'ব, চাবলগীয়া দেই। শহাপহু ইয়াতে মন্দিৰ, ইয়াতে ধুনীয়াকৈ এটা ঠাই বনাই দিছে, ধুনীয়া এটা য'ত শহাপহু ধুনীয়াকৈ থাকিব পাৰে। আৰু এটা বস্তু আছে, এইটো দেখিছেনে ময়ূৰ? এইটো হৈছে ময়ূৰী। ময়ূৰে যেতিয়া নাচিবলৈ ধৰে ন, এই পাখিবিলাক মেলি ইমান ধুনীয়া লাগে, বহুত ধুনীয়া লাগিছে দেই। তাকেতো মেলি দিলে ইমান ভাল লাগে। মেলি দিয়া। তেতিয়া কি কৰিব? হয় নেকি? আছে নেকি? লৈ যাবা নি? এই শহাপহুকেইটা কি মৰম লগা দেখিছা? খাই আছে, কলপাত চলপাত চব খাবলৈ দিছে দেই। একেবাৰে মজা। এইটো হৈছে শিৱৰ মন্দিৰ। এয়া দুপৰীয়া আহাৰ খাবলৈ সকলোৱে এনেকৈ সাজু হৈছে। ইয়াতে যিটো ভোগ দিয়াৰ কথা আছিলে 4টা বজাত, প্ৰসাদ ল'লোঁ। প্ৰসাদৰ পিছত এতিয়া ভোগ দিব। এনেদৰে এতিয়া লাইনত থৈ আছোঁ। সকলোবিলাক ভোগৰ মানুহবিলাক এনেদৰে অপেক্ষা কৰি আছে। অপেক্ষা। তো এনেদৰে দেখাই থাকিম অকণমান কৰি। আছোঁ কুপন লৈ থোৱা হৈ আছে। তাতে দেখিছে এনেদৰে কি ডিচিপ্লিনত খোৱা খাদ্য প্ৰদান কৰিব। বহুত ভাল লাগিছে। এনেকৈ দেখিছে সকলোবিলাক। আৰু ইপিনে মামা মামী কৰিছে। ভাত দিছে, ভাত আহি গ'ল। দেখিছে দালি, টক, বিলাহী টক, চব্জি, চাটনি। তো ঠিক আছে, পিছত লগটো দেখাম। এতিয়া খাই লওঁ ধুনীয়াকৈ। ষ্টেচন পাই গ'লোঁ এতিয়া। এনেদৰে পাই গ'লোঁ ষ্টেচন আহি গম পালোঁ 2 ঘণ্টা লেট আছে। 3টা ট্ৰেইন আছিলে, তো আকৌ 2 ঘণ্টা লেট হৈ গ'ল। তো অলপ অপেক্ষা কৰিবলৈ লাগিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এতিয়া এনেদৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।